হয়তো ৰজনীকান্তক চিনি নোপোৱা মানুহ এই বিশ্বত খুব কম ওলাব। প্ৰত্যেকেই চিনি পায়, সৰুৰ পৰা ডাঙৰলৈকে। গতিকে সেই ব্যক্তিজনৰ জন্ম হৈছিল 1950 চনত বেংগালুৰুত। তেওঁ বেছি পঢ়া শুনা নাছিল, তেওঁ মাত্ৰ প্ৰাথমিক শিক্ষাহে গ্ৰহণ কৰিছিল। প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিয়ে তেওঁ মাদ্ৰাছত অভিনয়ৰ স্কুলত তেওঁ নামভৰ্তি কৰিছিল আৰু তেওঁ অভিনয় সম্পৰ্কে তেওঁ শিকিছিল। অভিনয় কেনেকুৱা কি, সৰুৰ পৰা খুব ইচ্ছা আছিল তেওঁৰ অভিনয় কৰাৰ। গতিকে যেতিয়া তেওঁ অভিনয় শেষ হ'ল, তেতিয়া তেওঁ নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁ বাছ কণ্ট্ৰেক্টৰৰ কাম কৰিছিল। এটা খুব অদ্ভুত কথা। গতিকে এজন ইমান ফিল্ম ষ্টাৰ, বৰ্তমান তেওঁ তামিল চিনেমা জগতৰ এজন ছুপাৰষ্টাৰ বুলি কয় তেওঁক। গতিকে তেওঁৰ উদম্য শৈলী, ব্যক্তিত্ব দেখি আজিও মানুহ খুব এনজয় কৰে। গতিকে কিমান সপোন, লক্ষ্য কিমান স্থিৰ হ'লে এজন মানুহে তেনেকুৱা কৰিব পাৰে, ইমান তাৰমানে জীৱনত ইমান এটা ডাঙৰ মুকাম বুলি কয় হাচিল কৰিব পাৰে। তেওঁতো কোনো দেখাত ইমান হেণ্ডচামো নাছিল, কলা মলা আছিল আৰু পঢ়া শুনা বেছি নাছিল, মাত্ৰ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। গতিকে লক্ষ্য সদায় নিজৰ ওপৰত, নিজৰ সাহস। কথাত কয় যে আপোনাৰ যদি মনটো শক্তিশালী হয়, তেতিয়া এখন পাহাৰ এখন হিলাই দিব পৰাৰ আপোনাৰ ক্ষমতা থাকে। গতিকে আপোনাৰ অন্তৰত বা আপোনাৰ মনত থকা উদম্য সাহসক আপুনি জগাই তোলক, আপুনি এদিন নিশ্চয় সফল হ'ব।